হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ক্ৰেজি কাৰ উপাসনাৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডিম আৰু আলুৰ দম। তেন্তে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হ'লেই এতিয়া মই ডিমখিনি প্ৰথম ভাজি ল'ম। ডিমকেইটা অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। একদম চিম্পুল ৰেচিপি, চবে বনাই খায়েই চাগে। এতিয়া প্ৰায় ৰঙচুৱা হ'লেই এতিয়া এইকেইটা নমাই থৈ লওঁ। এতিয়া মই ইয়াত তেজপাত এখিলা দি দিম। তাৰপিছত মই মিক্সিত পিঁয়াজ, নহৰু, আদা বটা আৰু জিৰা, এইবোৰ দালচেনি, লং ইলাচি চব পেষ্ট বনাই লৈছোঁ। এইখিনি দি দিম। অকণমান বন্ধ কৰি দিয়ক। বল এটাত কাঢ়ি লৈছোঁ। ৰেচিপিটো ইমানেই আছিলে, একদম সহজ আৰু একদম চিম্পল ৰেচিপি। সকলোৱে ঘৰত ট্ৰাই কৰে চাগে, এইটো সদায় খায়েই চাগে। সেয়াই আৰু চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।